আৰু আমি আহি মাহী ঘৰ পাইছোঁহি আৰু হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আমি আছোঁহি মাহঁতৰ ঘৰত। যোৱা বৃহস্পতিবাৰে আহিলোঁ, কিন্তু মানে ব্লগহে কৰা নাই, একো ভিডিঅ' চিডিঅ' কৰা নাই। ইমান গৰম পৰিছে আৰু গৰমত মানে ভিডিঅ' কৰিবলৈ সদায় ভাবোঁ আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিম, কিন্তু নহয়গৈ আৰু আজি অকণমান আগতে খুব দবা পিটা বৰষুণ, আৰু বৰষুণটো দিয়াৰ পাছতহে ভাল লাগিছে, এতিয়া অকণমান ঠাণ্ডা কৰিছে। আৰু এতিয়া আজি হৈছে দেওবাৰ, আৰু আমি আজি গৈ আছোঁ মোৰ ডাঙৰ মাহী ঘৰলৈ। আৰু এইফালে হেল্ল' গাইছ, কোন মাহীৰ ছোৱালী, আৰু এইফালে পুট ক'ত আছা? এইফালে আৰু মা যাব। আমি গোটেইকেইটা এতিয়া গৈ আছোঁ, দেখুৱামগৈ বাৰু কি হয় কি নহয় দেই, আপোনালোকে চাই যাব ভিডিঅ'টি। আৰু আমাৰ হিমাংগী এইজনী এনেকৈ ঘৰলৈ আহি বেলেগ ফূৰ্তি এটাই আবাৰ দিয়াচোন তুমি। আব্বা আমাৰ হিমাংগী এনেকৈ ঘৰলৈ আহি সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। ঘৰত ভাত চাত খাবলৈ মন নকৰে, ইয়াত আহি ধুনীয়াকৈ ভাতো খাইছে আৰু ফল মূলবোৰো খাইছে। আম চাম ঘৰত ইমানকৈ নাখায়, মানে ইয়াত মানে ধুনীয়াকৈ খাইছে মেলিছে, আৰু ধুনীয়া শুই উঠিব মানে 3 টাইম তাইক মেৰিগ'ল্ড বিস্কুট আৰু পানী ধুনীয়াকৈ খায়। ভাল লাগিছে মানে ইয়াত অকণমান খাইছে, যিহেতু তাত মানে খাই যদিও ইমানকৈ খাবলৈ মন নকৰে, সেই গতিকে। আৰু এইফালে আমি তাত গৈ থাকোঁ সকলো। আৰু আমি আহি মাহী ঘৰ পাইছোঁহি আৰু আহি আন্ধাৰ হৈ গ'ল। আৰু এইফালে আমাৰ পল্লটো দেখি আহি আছে আমাৰ হিমাংগী হাওয়াত এনেকৰ লগত। আৰু আমি পাই গৈছোঁ এই মাহী ঘৰ। আৰু এইফালে দেখিছেনে কঁঠাল আটা, বাপৰে এনেকুৱা গধুৰ, হাতখন বিষাই গৈছে লৈ। আৰু এইফালে আমাৰ হিমাংগী দেখিছেনে একদম বিন্দাছ শুই আছে। এইফালে মাহীয়ে খানা ৰেডি কৰি আছে, মা বিন্দাছ শুই আছে। এইকেইটা আমাৰ ৰিলছ পগলা। মাহীয়ে এতিয়া পৰা মাছ ফ্ৰাই কৰি আছে দেই। আৰু আজি খানা বহুত আছে, দেখুৱাম বাৰু আপোনালোকক কি আছে। আৰু এইজনী মাহীয়ে বহুত ধুনীয়া আচাৰ বনাই। ইয়াত দেখিছেনে ভোট জলকীয়া। কাইলৈ ৰাতিপুৱা আপোনালোকক দেখুৱাম। মোবাইলটো আন্ধাৰ ওলাইছে। এইফালে এইখিনি ভোট জলকীয়া আচাৰ, আৰু বহুত কিবা কিবি আছে, ভেৰাইটিজ, মানে ক'বই নালাগে কিমান কি আচাৰ আছে। কাইলৈ আপোনালোকক দেখুৱাম ৰাতিপুৱা। আজি খানাটো খাই পেলাই শুই থাকিম আৰু একো নেদেখা, যিহেতু ৰাতি হ'ল, বহুত দেৰি হৈছে, 9টা বাজিলে। আমাৰ হিমাংগীটো শুলেই। আৰু কাইলৈ দেখুৱাম। এতিয়া ভাতত কি আছে, ভাতৰ লগত আজি দেখুৱাম বাৰু আপোনালোকক, তো চাই যাওক। আজিৰ খানাত আছে এইফালে ঔটেঙা, কচু পিপলি, কঁঠালগুটি, ঢেকীয়া আৰু দালি। তাৰপাছত আছে এইফালে কলমৌ গাপত দিছিলে, আৰু এইফালে হৈছে তিতা কেৰেলা আৰু আলু ভাজি। আৰু এইফালে আছে মাছ ফ্ৰাই, আৰু আমি মাছ মানে কি হ'ল, গৰমে ফ্ৰাই কৰি খাই বেছি ভাল পাওঁ, সেই গতিকে গৰমে ফ্ৰাই কৰিছোঁ আৰু ভাত খাইছোঁ। আৰু এইফালে হৈছে চিকেন ড্ৰাই ফ্ৰাই। ইমানেই মজা লাগিলে এইটো ডিছ খাই পেলাই নহয়, আৰু সঁচাকৈয়ে ইমান মজা, আৰু আমাৰ মাহীয়ে সঁচাকৈ বহুত মজাছে বনাইছে। আৰু এইফালে আছে মাছ ভাপত দিছিলে, আৰু কেইজনমান ফ্ৰাই কৰি থোৱাও আছে বাৰু, কিন্তু এইখিনি আধা মানে বেছিভাগ ভাপত দিয়া হৈছিলে। আৰু এইফালে আছে কচু পিপলি, অকল কচু পিপলি ধুনীয়াকৈ ভাজিছে, ইমানেই মজা এই ডিছটো খাবলৈ। আৰু এইফালে আজি আমাৰ ডিনাৰ ইমানেই আছিলে ডিনাৰত। আৰু সঁচাকৈ আমাৰ মাহীয়ে বহুত টেষ্টি ডিছ বনাই, ইমানেই মজা নহয় লাগিলে খাবলৈ। আৰু এইফালে ভোট জলকীয়া লগত নিমখ, আৰু এইফালে মাহীয়ে ভাত বাঢ়ি আছে। আৰু আমি এনেদৰেই খাওঁ সদায়, তলত বহি সকলোৱে ধুনীয়াকৈ পাতি পাৰি, আৰু যিহেতু মানুহো বেছি, সেই গতিকে। আৰু আজিৰ ডিনাৰত আমাৰ এইখিনিয়ে, আৰু ডিছবোৰ কেনেকুৱা লাগিলে জনাব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু মাহী ঘৰতে আছোঁ বাৰু ৰাতিপুৱা। এতিয়া ৰাতিপুৱা শুই 11টা নে 10টামান বজিছে, ভালকৈ সময়তে চোৱা নাই। আৰু চাওকচোন, মই যোৱাকালি মেহেন্দি লগাইছিলোঁ। এয়া আগতে জীয়ৰীতে মই খুব মেহেন্দি লগাওঁ দেই। এতিয়া মানে বিয়া হোৱাৰ পাছৰ পৰা তেনেদৰে সময়ো নাপাওঁ বাৰু, ঘৰৰ কাম কাজবোৰ কৰি থাকিব লাগে যে, লগতে হিমাংগী। আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি এতিয়া মাহীয়ে বাৰু আকৌ দুপৰীয়া খানাটো বনাই আছে। আৰু আজি কি হ'ল, ৰাতিপুৱা ৰুটি আৰু কঁঠাল খাইছিলোঁ কঁঠাল খোৱাৰ পাছত কি হ'ল জানো, একদম মানে লগালগ মই 4 বাৰমান লেট্ৰিন গ'লোঁ। একদম পেটটো কিবা ভাল লাগি থকা নাই, সেই গতিকে এতিয়া সময় পাইছোঁ। আৰু হিমাংগীকো খোৱালোঁ বাৰু দুপৰীয়া। আৰু মাহী এতিয়া দুপৰীয়া খানা পিনাবোৰ বনাই আছে। তাৰপাছত মই আপোনাক আচাৰ দেখুৱাম বুলি কৈছিলোঁ যে, দেখুৱাম অলপ পাছতকৈ দেখুৱাম। আৰু এতিয়া বহি আছোঁ আৰু এনেই। বৰষুণো দিছে খুব আজি, আৰু ৰাতি খুব মানে একদম ঠাণ্ডা
খুব মানে ভাল লাগিলে কিন্তু মাহীহঁতৰ ঘৰত মানে কি হ'ল এইবোৰ টকৌপাতে চোৱা আছে ওপৰখিনি একদম ইমান ধুনীয়া নহয় একদম ঠাণ্ডা মজাছে গৈছোঁ ৰাতি একদম ব্লেংকেটো লৈছোঁ মই আৰু বতৰটো খুব ধুনীয়া বৰষুণ দিছে আৰু আগফালে দৃশ্যটো দেখুৱাম আপোনালোকক এয়া দেখিছেনে এতিয়াও চিপ চিপকৈ বৰষুণ দি আছে আৰু এইফালে বাগান তামোল গছ এইফালে পাত ছিঙি আছে এইখিনি পাত ছিঙি আছে আৰু তাকে আৰু কি হয় দেখুৱাম বাৰু মাহীহঁতৰ ঘৰত আছোঁ মাহী ছোৱালীজনী তাই স্কুললৈ গৈছে আজি এক্সাম শেষ হ'বহে মহাই আনিব গৈছে তাৰপাছত দেখাই যাম কি হয় হেল্ল' এভৰিৱান দুপৰীয়া খাই বৈ একদম অকণমান ৰেষ্ট ল'লোঁ তাৰপাছত মানুহজনো আহিল মাহীহঁতৰ ঘৰলৈ আৰু তাৰপাছত আমি বাৰ্থডে খাব গ'লোঁ আপোনালোকে অকণমান দেখিছে চাগে মই ভিডিঅ' ক্লিপ কৰি থৈছিলোঁ অকণমান ভিডিঅ' দেখুৱাবৰ কাৰণে তাৰপাছত এতিয়া 8টামানেই বাজিছে আৰু আমি আজি হাঁহ খাম আৰু আমাৰ মিষ্টাৰহঁতে পূৰা মানে আমাৰ এখেতে জলকে যায় হাঁহ কটাৰ পৰা আদি কৰি সকলোবোৰ পায় জ্বলি গ'লেও আৰু এইফালে দেখিছেনে সেইজন পূৰা হাঁহ গছত ব্যস্ত হৈ আছে দেই এইফালে মৰ্ণিঙতে পুৰা আম কাটি লৈছোঁ এইফালে মোৰ লাল চাহ আৰু এইফালে মতিহঁতে পুৰা মেগী দি আছে মেগী গুড মৰ্ণিং এভৰিৱান আজি হৈছে মাহী ঘৰত 3 নম্বৰটো দিন আৰু আজিও খুব বৰষুণ আৰু আমাৰ মানুহজনো আহিছিলে কিন্তু ঘৰলৈ যাবলৈকে পোৱা নাই ইমান বৰষুণ দিছে নহয় আৰু আমি আটাই এতিয়া এইফালে বহি আছোঁ এইফালে মতি এইফালে আমাৰ পুত আৰু এইফালে আমাৰ হিমাংগী ন এতিয়া বৰষুণৰ বতৰ কি কৰিম আৰু এনেই বহি আছে টাটা কি কৰিছা হাই কৈছা গুড মৰ্ণিং কৈ দিয়াচোন গুড মৰ্ণিং হিমাংগী হাই কৈছে দেই আব্বা আব্বা দিছা আব্বা হিমাংগীয়ে ফ্লাইং কিছ দিছে আৰু এইফালে আমাৰ হিমাংগী এইফালে ফুলৰ ডাল এটা ছিঙিয়ে পেলালে সেইটো ফুলৰ ডাল তাৰপিছত এইফালে আৰু ফুল আছে ধুনীয়া ধুনীয়া ফুল মাহীহঁতৰ ঘৰত আৰু মই আপোনালোকক আজিহে আচাৰখিনি দেখাম দেই আৰু আজি ইয়াৰ পৰা যামগৈ মাহঁতৰ ঘৰলৈ তাৰপাছত সেই আৰু ৰাতিপুৱা মেগী চেগী খালোঁ আম খালোঁ খাই বৈ এতিয়া বহি আছোঁ আৰু ন আপুনি কিবা ক'ব মতি নকওঁ গাৰ্ডেন নাই ৰিলচ বনাব নাই সঁচাকৈ আমাৰ ইয়াত বৰষুণ এজাক দিলেও কাৰেণ্টটো নথকা হৈ যায় কিনো হয় নহয় ভাবিয়ে নাপাওঁ আগৰ ভিডিঅ'টো দেখিছেগৈ আমাৰ কৈলাশপুৰতো একেই হয় বৰষুণ এজাক দিয়ে আৰু কাৰেণ্টটো নাথাকে বাবা কৈ দিয়া টাটা আৰু এইফালে আমাৰ এতিয়া ড্ৰয়িং কৰি আছে বৃষ্টি কোঁৱৰে এইফালে আমাৰ
মানবী বৰুৱাক একজেক্ট একে কিটিপ বুলি কৈছে দেই আপোনাৰ দেখুৱাম বাৰু ৰাইজ পাৰে নে নোৱাৰে আমাৰ এতিয়া পুটপুটি কেনেদৰে থাকিব দিছে আৰু এইফালে ড্ৰয়িং কৰি আছে কিমান দূৰ আগবাঢ়িছে আপোনাৰ একজেক্ট পাৰিব এনেদৰে একে নোৱাৰিম ক'ত একে পাৰিম ন দেখা যায় মই বিগিনাৰ ছাৰ এতিয়া দেখা যায় পাৰে নে নোৱাৰে এইফালে ৰৈ আছে একে ষ্টাইলতে এইফালে আৰ্টিষ্টে ভাগৰিলে নোৱাৰিলেগে আৰু দেই আঁকিব নোৱাৰিলে এইফালে এখেতে টোপনি ধৰিলে বোলে নোৱাৰিলে চ হাৰিলে দেখল নহয় আপোনালোকক চাব এয়া কাঠ পেঞ্চিলৰ কিমান দূৰ আগবাঢ়িলে দেখুৱাম আপোনালোকক কিন্তু আমাৰ এখেতে বহুত ধুনীয়া ড্ৰয়িং কৰে দেখাই দিয়কচোন তোমাৰ ড্ৰয়িংখিনি অল ড্ৰেছ ডিজাইন দিওঁ দেই অকল ড্ৰেছ ডিজাইনিং কৰে এই দেখিছেনে গাউন এটা ধুনীয়া লাগিছে আৰু এইটো এটা আৰু নাই আৰু আছে কিন্তু ইয়াত নাই ভাল লাগিছে কেনেকুৱা আছে জনাবচোন আপোনালোকে মোৰতো দেখিব ধুনীয়াই লাগিছে বাৰু বৰ ধুনীয়া হৈছে বৰ ধুনীয়া লাগিছে ন হেল্ল' একদম বৰষুণত তিতি তিতি এতিয়া মাহীৰ ঘৰৰ পৰা আহি আছোঁ আৰু ইমান খৰখেদা হ'ল নহয় আৰু আজি কাৰেণ্টো নাই বতৰটো একদম ডাৱৰীয়া এতিয়াও চিপ চিপকৈ বৰষুণ দিয়ে আছে তেনেদৰে আহিছোঁ আৰু কিন্তু হিমাংগীক মায়ে লৈ আহিলেগৈ বাৰু তাই অহা সময় হ'ল আৰু আমাৰ হিমাংগীক মানে একদম টনা ৰজোৱা হৈছে এতিয়া মাহীহঁতৰ থাকিলে দুদিন আকৌ ঘৰত দেউতাই দুদিন দেখা নাই যে আছোঁ যেতিয়া সেই গতিকে মানে নেদেখাকৈ থাকিব পৰা নাই একদম বোলে জ্বলা জ্বলি লৈ আনগৈ যা বুলি পঠিয়াই দিলে মাক আৰু মায়ে হিমাংগীক লৈ আহিলেগৈ আমি কেইটাকে তিতি তিতি আহি আছোঁ আৰু এইকেইটা পল্টন আৰু এতিয়া গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰি দিওঁ আজিৰ ভিডিঅ'টো আচলতে একো বিশেষ চাবলগীয়া একো নাই মাহী ঘৰত কি কি কৰিলোঁ কি কি খালোঁ সেয়ে আপোনালোকক দেখুৱালোঁ অকণমান কেনেকুৱা পালে জনাব আৰু আপোনালোকক যে মই মাহীয়ে বনোৱা আচাৰখিনি দেখুৱাম বুলি কৈছিলোঁ আচলতে সময়ে নহ'ল তেনেদৰে দেখুৱাবলৈ কেতিয়াবা যদি সময় সুবিধা মিলে মই যদি আকৌ মাহী ঘৰলৈ যাওঁ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব আৰু ঘৰ আহি পাইছোঁহি